নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটছলৈ স্বাগতম জনাইছোঁ। আজি এটা চিম্পুল ৰেচিপি লৈ আপোনালোকৰ মাজত আছোঁ। এই ৰেচিপিটো বনাম আমি ভণ্টি দাঁতেৰ ঘৰত, আৰু এই ৰেচিপিটো কোনে বনায় আপোনালোকৰ ভিডিঅ'টো চালে নিশ্চয় গমেই পাব। আহকচোন দীঘলীয়া নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আজি আমাৰ ভণ্টি দাই আজি মাছৰ আইটেম এটা বনাব। ভণ্টি দা কি ক'বা? মানে কি যিহেতু মোৰ ঘৰত আহিলি মই বনাই খুৱাই চাওঁ দেচোন বাৰু, খুৱাব পাৰো না নোৱাৰো বনাই পেলাই। কিন্তু কিন্তু যোগাৰটো কিন্তু মোৰ। কি যোগাৰটো মই আনিছোঁ, যোগাৰটো মই আনিছোঁ। বেলেগ কাৰণ মই বুজি যোগাৰ খান্তি গোটাইখিনি মই ৰান্ধো চবেই জানো। মই সেইকাৰণে সঞ্চিতাক সেইকাৰণে খানাটো বনাব দিছোঁ। আজি মই আজি ৰেষ্ট ল'ম, সঞ্চিতাই ৰেচিপিটো বনাব। সঞ্চিতা কি মাছ আজি? এই ভাংনা মাছ। মাছটো হ'ল ভাংনা। ভাংনা মাছো কি একেবাৰে চাইছোন কেনে দীঘল। ভাংনা মাছটো হ'ব আমাৰ বিলাহী, এই আপাই আলু কাটি আছে, কেঁচা মটৰ, পিঁয়াজ এনেকৈ থাকিব নেকি? প্ৰথমতে মই মাছটোত হালধি আৰু নিমখ সানি লওঁ। আৰু হ'লে কিন্তু গালি চালি নাপৰিব দা, কাৰণ আগতে বনাইছিলোঁ কিন্তু এতিয়া এই বেমাৰৰ পৰাই তাৰমানে বনোৱা হেৰিটো মোৰ অলপমান হেৰি হৈ গৈছে। সেইকাৰণেতো আজি প্ৰশিক্ষণটো দিছোঁ তো সঞ্চিতা। প্ৰশিক্ষণ চাওঁ দেচোন বাৰু, তই গুৰু কেনে শিষ্য কেনে? শিশুটো ভালে, গুৰুতকৈ ওপৰত। এতিয়া মিঠাতেল দিয়ে আছে কেৰাহীত ন? মিঠাতেলটো গোটাই এতিয়া হেৰি কিলো কেৰাহীত মিঠাতেল দিছোঁ। এতিয়া মাছ ভাজিব আমাৰ, বাকী আমাৰ পিংকু আহি বেছি। কি কবি আই? সন্তিৰক মাছ আনিব দিছা নি? মাছ বনাব দিছোঁ। মাছ বনাব দিছা, বাকী ঠিকেই আছে মাছ বনাব দিছা, কিন্তু এখন নৰ্দা মাছ জোল হ'ব। এই নহয় 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 চাবাচোন তুমি, নৰ্দা মাছ জোল নাই নহয়, মই থাকিম নহয় লগত। মইতো বহাই দিলোঁ মাছ। সিজবি দে যি মাছটো, যি মাছৰ পানা। অলপমান দিলোঁ নিমখ। সঞ্চিতা নিমখ দেখোন মাছত দিছে এখানি। নহয় তাৰমানে কি জানা, নিমখ অলপমান দিলি, এই হালধি খানি দিছোঁ না, হালধিখিনি তাৰমানে বস্তু দৈ নাযায়। এই দুটা ভাজা হ'ল এইটো থৈ দিয়া, কেনেকুৱা হৈছোঁ চাওঁ। পুল এই পেল্লা কৰি যা সঞ্চিতা পিংকু বোলে পিছ খাই মাছ। আপিছ ভাজা মাছ খা, এই পিছত দেখোন কাঠ ধৰি আছে সেই চবেই খা। হিচাপত 4টা মানে 4টা মাছ। দাদা হ'ব দে, সেইটো মাছ দবাব। তুমি কথা ক'লি কথাত মৰছি তাৰমানে। আমাৰ মাছ ভাজা হ'ল, বাকী মাছ ভাজা আমাৰ হৈ গ'ল। যিহেতু আমাৰ আধা কেজি ওপৰ হ'ব মাছ, এতিয়া 5টা মাছ আনিছিলোঁ আধা কেজি। ই এটা নাখাই কাৰণে ঘৰক লাগি লৈ যাব। কি কেনে মানুহ দেখছি নে? তাৰপৰা এটা ৰ মাছটো ঘৰক লাগি লৈ যাব ই। মই খাম এইটো, আৰু অলপ তেল দিয়া গেল, যিহেতু তেলটো অলপ হিট হৈছিল ন সঞ্চিতা। থেংক ইউ। এইটো আমাৰ মাছ ভাজা হ'ল। এতিয়া দিম মই গোটা জিৰা আৰু শুকান জ্বলা। এতিয়া দিম মই পিঁয়াজ। প্ৰাঞ্জলে পিঁয়াজ কিটছি দেখছি না, এখন মাছৰ আঞ্জাৰ কাৰণে এখন বিয়াৰ মাছ হেৰি কিটছি। তই নাজনা কিমান খানি কিটব লাগে পিঁয়াজ। পিঁয়াজ কম মানে দেই, বেছি আনাই থাকোঁ। পিঁয়াজ এখানচি দিলোঁ, এক দিব নোৱাৰা, মিঠা মিঠা লাগে। এতিয়া দিম মই অলপমান বটি থোৱা আদা। অঁ বঢ়িয়া, হেলাৰি দি পুৰা। কিন্তু আমি ৰহুন নেদাওঁ মাছত, কোনো ধৰণৰ ৰহুন নেদে, বিষাক্ত হৈ যায়। এতিয়া দিম মই কাটি থোৱা বিলাহীখিনি। বিলাহীটো চাই লওক পুৰা একদম গলি গৈছে। এতিয়া দিম মই কাটি থোৱা আলু আৰু কেঁচা মছলা। আঞ্জাখন কেনে হ'ব নো সঞ্চিতা? আঞ্জাখন এতিয়া কেনে হ'ব, এনাই দেখাত চাইটো ভাল হ'ব বুলি ভাবে লাগছে। দেখা নাই পালা বালি কৰি পেলাব, খানাটো পালা বালি কৰি দিব লাগিব। নাজানো আৰু বাৰু। যিহেতু মোৰ আঞ্জা চব্জিখিনি গোটেইখিনি ভাজা হৈ গ'ল, এতিয়া দিম মই হালধি। হালধি আৰু কি দিবি? হালধি আৰু জিৰা ধনিয়াৰ গুড়া। অঁ জিৰা ধনিয়াৰ গুড়া, একদম এই অৰিজিনেল জিৰা ধনিয়াৰ গুড়া দেই। অৰিজিনেল মানে ক'ৰ বেপাৰী? বেপাৰী নহয়, এই দোকানৰ পৰাই জিৰা গোটা জিৰা অনা গৈছে, আৰু ধনিয়াটো ঘৰৰ মিক্সিত খুন্দা গৈছে তাৰে গুড়া। সঞ্চিতা বেমাৰী হ'ব পাৰে, কিন্তু তাৰ কোৱালিটি আছে, কিন্তু খানাৰ কোৱালিটি আছে সঞ্চিতা, খানাৰ কোৱালিটি আছে কিন্তু।
এতিয়া জুইখিনি পুৰা টানি দিম কাৰণ কিয় জানা এটা কথা আছে আঞ্জাত দিবা পানী জুই দিবা টানি তেহে পাবা সোৱাদৰ জুতি জুইখিনি পুৰা টানি দিলোঁ এতিয়া দিলোঁ মই কম পৰিমাণে পানী কম নেকি পৰিমাণে অলপ পানী দি লওঁ পানী হ'ব বেছি দিব নালাগে। এইটো সিদ্ধ হৈ যাক আলু চালু ন শুনিছিলা হে সিদ্ধ হৈ যাক সিদ্ধ হৈ যোৱা মানে কি আকালাগে গোটেইখিনি আলু দিওঁ পানী দিওঁ পানী দি আকালৈকে দিবি নেকি আকালাগে দিম বঢ়িয়া দি উতলি থাকিব অলপ উতলাম বাকী কি কবি তই? মৰম দেখছ না আমাৰ 4টা মানুহ খানা খাম 5টা মানুহ তেওঁ আৰু এটা মাছ লৈ যাব মৰম কলজাক গেলি লৈ যাব মৰম কলজাক গেলি খাই খাই দিয়া ঘৰত টোপলা মানুহ লৈ যাব টোপলা মানুহ একদম বঢ়িয়া কৰি খাবৰ কাৰণে সেইটোতো তিৰিৰ মৰম তিৰি মৰম নহয় ইয়াৰ কি হৈছে জানা মই সত্ৰ বাজাৰত যাব বাজাৰত যাওঁতে এতিয়া বৰ্তমান অৱস কৰি ধৰি আছে খাদ্য সিংহ ভৰাই আছে এই 10 টকা বিস্কুট এক পেকেট সি ভাত ক'ত খাব দুফালে ঘৰত ৰাতি সেইটো খাব আৰু ৰাতি মাছ মাংস নিকিনিলেও হ'ব কম পইচাত জব দোকানা মই খানা চলি নহয় তেতিয়া জানো দে। চিনি পাবা বহুত বাকী তই যদি সেনা চলি নহয় তই এই মাছটো কিয় লৈ যাব লাগে যে মই ৰাতি খাম সেই আশাৰ কথাটো কিয় ক'ব লাগে তুমি এই মূৰ পৰা সেই মূৰ গেলে মাছ নিবা তোমাৰ লাজ নালাগে এটা মাছ মই কি কাম তই সেইটো লগ লাগি মই মাছ আনিছো ভাই হয় না মোৰতো তই চিন্তা কৰিব লাগিব তই সেইটো মোৰতো চিন্তা কৰা নাই না আৰে তুমি খানা খাই তেতিয়া কি কবি তই? তই এটা গুৰু গৰু গুৰু অ গুৰু গৰু অ গুৰু কেতিয়াও শিষ্যৰ কথা চিন্তা কৰিবই লাগিব শিষ্যই কিন্তু গুৰুৰ কথা সিমান চিন্তা নকৰে সেইকাৰণে গুৰুৰ ফাপৰাই ধৰিছি গুৰু ভাবৰে ইত্যাদি মই ভাজি থোৱা মাছ তইতো মোৰ হাতেদি খাই আছা আজি সন্ধিতৰ হাতেদি খালি কেনে পাবি কি এইটো বাকী সন্ধি আৰু লাৰু কি এনে লাৰু এই সন্ধিতাৰ লাৰু আছে বিহুৰ লাৰু ই চাউলৰ মাজত থৈ দিছি নাখাওঁৱে মই বস্তুটো মই অলপ পিংকু হাতকে আহি পেলাই টেমা বাকী শুন তই খানাটো ওলোৱা দি খাবি তেনেকে খাম ভাললি ভাল হ'ব বুলি খাম বৈ আহিলি বুলি কবি নেকি বৈ আহিলি বৈ আহ বুলি নকবি হে বয়া বুলি কোৱা সদায়তো বন্ধু কোনো স্বাৰ্থ নকৰিবি যদি ভাল হৈছে ভাল হোৱা বুলি কবি বয়া হ'লে বয়া বুলি কবি স্বাৰ্থ নাই এই হা? গুণটো যে কি মজা গুণ হৈছে সৎ কিবাকে নহয় নাজানো দেচোন তন্ত ভাই সৎ খাই খাই যায় থকা মানুহ না ভাল মই কি জানো না মই আঞ্জাত বেছি মছলা ভাল নাপাওঁ সেইকাৰণে একদম কম মছলা দি আঞ্জা বনাওঁ বঢ়িয়া 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 আচলতে মানুহে বহুতে কয় যে এই মাছে মটৰে নাখায় এটা গুণ ওলায় আধা গুণ ওলায় কিন্তু পিঁয়াজটো দিয়াৰ পাছত এই মটৰটোৰ গুণটো নোলায় সেইকাৰণে কাঁচা পিঁয়াজ অলপমান দিম দে ঠিক আছে তলতো নিচিনা চাওঁ বঢ়িয়া কালাৰ কিন্তু বঢ়িয়া আছে ইয়াৰ আঞ্জাখন কিমান সময় আছে তেতিয়া আঞ্জাখানাৰ এই পিঁয়াজখিনি নাম মানে দিয়াৰ পাছত আৰু নুমি থওঁ হা পিঁয়াজখিনি নাম দিয়াৰ পাছত আৰু নুমি থওঁ পিঁয়াজ দাজি দেখা পালো না হা পিঁয়াজ দাজি দেখা পালো তাকেইতো হয় কাঁচা পিঁয়াজ লাগে নি আঞ্জা হা মানুহ যে নাই যেনেদৰে লাগবো গেছটো জ্বলান দেই নাজানো তোক আগতে গেছ জ্বলা বহুত প্ৰমাণ দিছো আঞ্জাখান চাবিচোন মই খুব জাদা গেছটো ৰান্ধন দেই কিবা বয়া এইখানে চাফা কৰচোন এনে খাব নাপায় এইখানে চাফা কৰ বাকী হ'ল তেতিয়া গেল তাকে গেছটো লগাব পৰা নাই কিন্তু আঞ্জাখন এনে কালাৰ চালাৰ ঠিকি আছে নিমখটো ক'ব নোৱাৰোঁ কিন্তু টকা অহা নাই লাগে যিটো আৰু গোটা হৈ গেল ক'ব নোৱাৰোঁ ইয়াৰ মতে হেৰি কৰিব না কথা নুমেদি উপায় নাই কে গোটা গ্রেভি আনাইছি এতিয়া খাই লৈ তহঁতে কৈ দিবি কেনে হৈছে হয় না তুমি কেনা খাও জি কে ব্রত পালছ নাকি ব্ৰত কিৰি ব্ৰত তি ব্রত আছে কালি খাম আজি খিচিৰি নেকি আৰু এটা পোৱা ৰাখাত নাকি হা আৰু এটা পোৱা ৰাখাত নাকি নহয় মোৰ এটাই দি হ'ব মাইনীয়া ব্ৰত হ'লেও বুধবাৰে ব্ৰত এতিয়া মানুহ পালে মঙলবাৰ বৃহস্পতিবাৰ শনিবাৰ সোমবাৰ সেই পালে নাপলা বাৰ মই পালো জানে নাপলা বাৰ পাৰিব লাগে মঙলবাৰ বৃহস্পতিবাৰ পালি থাকিলি ভগৱানে কাক চাব চবকে সেই কৰিব লাগে মঙ্গলবাৰে শনিবাৰ মই পালো তেতিয়া কাৱৈ নাপলাই না মই পালো সেইকাৰণে ভগৱানে ডাইৰেক্ট মোক এটেক কৰিব চাব
নকৰি যাতে ভগৱানে ইয়াতে কবুতৰিৰ কাৰণে ব্ৰত পালছি ভাল নহয় দিবা হ'ল নেকি ভাল দে ঠিক আছে বাকী আঞ্জাখান ঠিকেই আছে কি কবি তই এতিয়া তহঁতে জানিবি আঞ্জাখান কেনে আহিছে কেনে না, তোৰ মতে কেনে আনিছি মোৰ মতেতো ভাল পাই লাগে সেইজনে খালাকে নহয় নহয় ভাত মই ঘৰত মাক বনাবা দিয়া যদি বহি আছে আঞ্জা তাতে খাইছে দিয়ক চকা আছে না কৈছিল অলপ অলপ নিমখ কম হৈছে হা নেটবি কিন্তু মই কৈছিলো না যে লাগলি দিম মোৰ আন্দাজ আছে তো নেটবি মইতো চকা হ'ব বুলি ভাবিছিলো বাকী না ঠিকেই আছে অলপ বাকী ঠিকেই আছে অলপমান শ্লাইচ কি শ্লাইচ যায় শ্লাইড নিমখ শ্লাইড এতিয়া ক'ত খাবি তই ভণ্টিতা ইচাৰত বহি খাব পিংকু কি কবি তই ভণ্টিতাৰ কথা গম মানে এতিয়া ভাত কেৰা দিছে কেনেকৈ হয় আৰু চাওঁ আৰু ভাত ভাত মই হেৰি কৰা নাই তই পানীও দিছে চালিও তই দিছে বাকী সাজি আছে খানা কেমেৰামেন আমাৰ বহি আছে বিৰাট পিংকু বহিব এতিয়া খানাটো খাই পেলাই গম পোৱা যাব ভাত কম হ'ব নেকি বাকী ভণ্টিতা এতিয়া ভণ্টিতাক ডাঙৰ মাছ দিব ভণ্টিতাক আহি কোৱান পিংকু পাল্লা দেখা না খানা ডাঙৰ মাছ এটা দিলি হ'ল নৰখুৰৰ পুৰতে পাল্লা দোকান পাল্লাখান মাছটো ডাঙৰকৈ দিয়া শুনটো বাকী কি কৰিবি ভণ্টিতা তাৰ আৰু কথা সেই বক বক মাৰি পেলাই কৈ আছে শুনি আছো দে তাৰ কথাটো কৈ থাকি নেকি এইটো ডাঙৰ আছে এইটো দিলি হ'ল ভণ্টিতাৰ পাতত খৰচ খান লাগিছে বঢ়িয়া আঞ্জা কিন্তু ভাল হৈছে বাকী পিংকু ভণ্টিতাই কেনে বনাইছিল খানাটো নাম মাত্ৰ ভাল আছে তেওঁ সন্মানটো ৰাখছে সন্মানটো ৰাখছি বাকী আৰু কিবা কৈছিলে কিবা সিজা নাই আলু সিজা নাই আৰু ইমান দিয়া এতিয়া আলু সিজা নাই আৰু কি ক'ম আলু কি দৰে জানা না ভণ্টিতাৰ দৰে এখান্তি আলু হোৱাৰ পিছতো সিজা নাই পিটকি দিছোন চিটকি যায় চিটকি যায় পিটকি দি কেনেকৈ থৈ দিছা হে নখন যোন নাই না আমি দিছোন দিছে এই চাওক সেইটো ক'ত আলুটো গোটাই দিয়ে গৈছে তোক ডাউন দিবৰ কাৰণে ডাউন দিবা নৰা বাকী ভণ্টিতা কেনে আহিছিল তোমাৰ খানা মই নিজে বনাইছো হ'লেও কেনে পাইছ মই ভাল পাইছো হা ভাল পাইছো ভাল পাইছো মই এটা কথা কওঁ তোমাক যে মই যি আগত খানা বনাইছিলো তুমি যি খানা খাবা গৈছিলে তুমি কৈছিলে যি খাব পৰা হৈছি আজি তই খানা বনাইছে তোক মই সুধিছো আজি তই কৈছে খানা ভাল হৈছে খাব পৰা হ'ল শুন এটা কথা কওঁ শুন এটা কথা কওঁ শুন ভাই নিজে বনালে খানা ভাল হয় আৰু পৰে বনালে কৈছে খাব পৰা হৈছে এটা লাগি দিছে এটা কথা আছে নিজৰ ৰাত জগন্নাথ পৰৰ ৰাত চুৱাপাত তাৰমানে আগতে যি তই আজি নিজে ৰান্ধিছে কাৰণে জগন্নাথ বুলি কৈছে আগতে যি পৰে খুৱাই দেখিলো পৰে মানে মই পৰ বুলি ভাবা নাই ধৰ ডাইলগ কিন্তু মাৰা দেই ভাই বাকী ঠিকেই আছে দে ডাইলগ মাতি থাকিব লাগে খানা কথা মুখেদি বেয়া কি বেগডাল ওলচিয়ে মুখেদি কি এনডাল খালি দিওঁ না ধন্যবাদ কি কৈছে ঠিক মুখেদি বেয়া নুসুধে তেওঁ কিন্তু ডাইলগ মাৰিব নাপাৰে আমাৰ কেমেৰামেনৰ কিন্তু পুৰা পাত চাপা বাবু কেনে আহিছে ভণ্টিতাৰ খানা ভালে হৈছে হা আলুটো চুবাব লগা হৈছে হা পিটকিলি সেই ভণ্টিতাই ধৰ কথা মস্ত পিটকি দিলাক আৰু সিজি গেল দেখোন নহয় নিজে বল দিছি পুৰা দেখাব লাগিব সিজে বুলি আৰু শুন বাবু খানা বোলে ভাল হৈছে বোলে ভাল হৈছে ভাল বনছি কিন্তু আমাৰ তাকে খানা খাবা গেলে কি কয় খাব পৰা হৈছে কিন্তু ভাত নাথাকে ভাত নাথাকে আৰু চাওঁ খাব পৰা হৈছে মানে কি খাই আছো যদি খাব নোৱাৰা হ'ল হয় তেতিয়াতো খাবই নিলো না খাব পৰা হোৱাৰ কাৰণে খাই বাকী খানা চানা আমাৰ ক্লিয়াৰ হয় নে খানা চানা আজি ক্লিয়াৰ পিংকু মই কি ক'ম মানে তেওঁ এই দুপৰীয়া সাজটো খালাক যিহেতু ৰাতিৰ সাজটো থৈ দিলাক কেৰাহীত দেখুৱাই দেখোন বাকী এই কেৰাহীত তাৰ ৰাতিৰ কাৰণে এটা মাছ থৈ দিয়া গৈছে এইটো তিনিটা মানুহ হৈছিল মইতো নাখালোৱেই মানে তেওঁ আগ গ'লে দুই চিকাৰ কৰিলাম এতিয়া ভাতটো বনালি আৰু কি কবি শুনছিলে তাক লাগে যদি ল'বা দিছোঁ মোৰ ইমান লোভ নাই লোভ নাই দেই সেইকাৰণে কৈছে ডাঙৰটো মোক দিবি তই নিজে কৈছিলি এই তই কোৱা নাই যে শুনতি ডাঙৰটো দেই মই কৈছো তাৰমানে কি তহঁতে তাৰমানে মোক কি তাৰমানে কথা শুনিবৰ কাৰণে অহা নাই তহঁতে যে কয় যে তোৰ মুখখনক নৰে এই তহঁতৰ এই মুখখনক নৰা কাৰণটো তহঁতৰ লগত তাৰমানে মুখখন যদি জপাই থাকো নহয় তহঁতে জাতক যাতে মাৰি পেলাবি মানুহ সেইকাৰণে মুখখন এনে মৰলি হয় মই নাখিলি তই সহায়ক কিন্তু জাতক ৰাখাটো হৈছে ভগৱান যিহেতু আজি ৰেচিপিটো শুনতিতাই বনাইছে শুনতিতাই ক'ব লাষ্ট ইণ্ট্ৰটো
আচলতে মানে কি মই যে এইটো ৰেচিপিটো বনালোঁ আপোনালোকে কেনেকুৱা পালে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে গতিকে গোটেইখিনি লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাই দিব আৰু যিহেতু ফোন নম্বৰটো দিয়াই আছে আৰু তাতে ফোন কৰিও জনাব পাৰে যে আঞ্জাখন ৰেচিপিটো কেনে হৈছে গতিকে বেয়াকৈ গালি নাপাৰিব কিন্তু কাৰণ মই বেছি ভালদৰে বনাব নাছিলোঁ এন্ধেও কৈ আছে আলু বোলে সিজাই নাই কিন্তু এনাই কৈ আছে আলু ধুনীয়া সিজিছে আপোনাৰ নতুন হ'লে এতিয়াকৈ নিসিজাকৈ নাখায় এনাই কৈ আছে আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা